শ্ৰীপুৰীয়াত আৰচিৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাসগৃহত অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সামগ্ৰী ক্ষয়ক্ষতি। মঙলবাৰে তিনিচুকীয়া শ্ৰীপুৰীয়া আজি অচি গেটৰ আৰচিৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গণেশ দাস নামৰ ব্যক্তিজনৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গণেশ দাসে অকলে আছিল। ওচৰৰ ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ সক্ষম হয়। বিদ্যুৎ বিজুতি ঘটি উক্ত অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে। তিনিচুকীয়াৰ পৰা মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ডেইলি 24। हाँ, आग कैसे लगा? आग घर में? करंट से लग गया। आप अकेले था ना? हाँ हम तो खाना बनाता रहा। अच्छा, आपको भी चोट लगा है क्या? हाँ ये हाथ में लग जला है। घर का सब कुछ जल गया ना? हाँ सब कुछ जल गया। তিনিচুকীয়া চহৰৰ বৰগুৰিত নতুনকৈ উদ্বোধন হ'ল আইকনিক ইনফিনিটি জিম। তিনিচুকীয়া চহৰৰ বৰগুৰি পেট্ৰল ডিপোৰ কাষত স্থিত এই জিমটোত জিমৰ সৈতে জড়িত সকলো ধৰণৰ সুবিধা আছে। এই জিমখনৰ স্বত্বাধিকাৰীৰ সৈতে যোগাযোগ কৰিবলৈ যোগাযোগ নম্বৰটো দিয়া হৈছে। যোগাযোগ নম্বৰটো হৈছে 9954740971। আজি আমাৰ বৰগুৰিবাসী ৰাইজৰ কাৰণে খুব এটা শুভ দিন। আমাৰ এই অঞ্চলৰ আজি বহুত দিনৰ পৰা এটা ভাল জিম খোলাৰ এটা যি প্ৰয়াস আছিলে, সেই প্ৰয়াসটো আমাৰ মোৰ লগৰ চিন্তু দত্তই তেওঁ আজি ফুলফিল কৰিছে। আমাৰ বৰগুৰিবাসী ৰাইজৰ কাৰণে এটা ধুনীয়া আটকধুনীয়া জিম তেওঁ আজি অপেনিং কৰিছে। আজিৰ পৰা এই জিমটো শুভ আৰম্ভণি হৈছে আৰু আপোনালোকে দেখিছে জিমটো খুব সকলো বয় বস্তু যিখিনি আছে সকলো আপগ্ৰেডেড হয় আৰু আমাৰ বৰগুৰিবাসী ৰাইজৰ কাৰণে সুবিধা হ'ব। আমাৰ এই অঞ্চলত এতিয়া বৃহৎ এটা ডাঙৰ অঞ্চল, এই অঞ্চল ল'ৰা ছোৱালীবিলাকে আহি ইয়াত তেওঁলোকে নিজৰ শৰীৰ চৰ্চা কৰিব পাৰিব।